নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালকৈ পঢ়া শুনা কৰি আছে। আজিৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ গমেই পাইছে থাম্বনেইল চাই কেনে কি টপিক্সৰ ওপৰত আলোচনা হ'ব। তো থাম্বনেইলত থকা যিখিনি টপিক্স আছে গোটেইখিনি মই আজি ভালকৈ আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই কেনে আপোনালোকে কিবা লাভান্বিত হয়, কিবা লাভ হয়, কিবা জানিব পাৰে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক দবাই দিব আৰু যিমান পাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ বাবে চাই আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত প্ৰথমতে মই আলোচনা কৰিম যে বহুতে সুধি আছিলে যে আপোনালোকৰ NPS ফৰ্মখন যোনখন আছে সেইখন আপোনালোকে অনলাইন কৰিব নে অফলাইন কৰিব। অনলাইন কৰিলেতো আপোনালোকে ফিন আছামত গৈ কেনে কৰিব লাগে। তো চাওক, যিবিলাকে অফলাইনৰ কথা সুধি আছিলে, আগতে বিশেষকৈ এই NPSৰ কামবোৰ অফলাইনেই হৈছিলে, কিন্তু বৰ্তমান মানে হ'ল কেইবছৰমান ধৰি কেনে আপোনালোকৰ ফিন আছামৰ থ্ৰুদি অনলাইনেই আপোনালোকে আবেদন কৰিব পাৰে। কিন্তু যদি আপোনালোকক অফলাইনৰ কথা কৈছে কোনোবা অফিচত, তেতিয়াহ'লে আপোনালোকৰ অফিচতে সুধিব যে এই ফৰ্মখন আমি কেনেকৈ ফিল আপ কৰি ক'ত ছাবমিট কৰিম। যদি তেওঁলোকে অফলাইনে কৰি আছে এতিয়ালৈকেও, তেনেহ'লে আপোনালোকে অফলাইনো কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে প্ৰথমতে NPS যোনখন ফৰ্ম আছে সেই ফৰ্মখন প্ৰিণ্ট আউট কৰি ল'ব, সেইখন ভালকৈ পঢ়ি চাই কিনে ফিল আপ কৰিব। তাৰপিছত ফৰ্মখনৰ লগত আপোনালোকে আধাৰ কাৰ্ড, তাৰপিছত আধাৰ কাৰ্ড বা পেন কাৰ্ড, এই দুখনটো লাগিবই। আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰপিছত পাছবুক, বেংক পাছবুক আপোনালোকৰ যোনখন আছে সেইখন দিব। লগতে ফটো, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আপোনাৰ, লগতে আপোনালোকৰ যেতিয়া জইনিঙৰ সময়ত জইনিং লেটাৰখন দিছিলে, তাৰপিছত NPS আণ্ডাৰটেকিং এখন দিছিলে আৰু লগতে এফিডেভিট যোনখন দিছিলে, সেই গোটেইখিনি বস্তু আপোনালোকে ছাবমিট কৰিব লাগিব। কাৰণ আপোনালোকে যদি অফলাইনো ছাবমিট কৰে, য'ত ছাবমিট কৰিব তেওঁলোকে আকৌ অনলাইনত এই কামখিনি কৰিবই লাগিব আৰু আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰিবই লাগিব। তো আপোনালোকে যদিও অফলাইন কৰে তেতিয়াহ'লে এই গোটেইখিনি ডকুমেণ্টছ লগতে NPS যোনখন ফৰ্ম আছে ফৰ্মখন ভালকৈ ফিল আপ কৰি কেনে আপোনালোকে য'ত দিব লাগে তাতে দিব পাৰে। সেইটো আপোনালোকৰ ৰেচপেক্টিভ অফিচত আপোনালোকে ভালকৈ সুধি ল'ব। যদি অফলাইন কৰে অফলাইনো কৰিব পাৰে আৰু অনলাইন কৰিলেও ছেইম প্ৰচেছত হয়। প্ৰচেছটো মই আগত দেখুৱাইছোঁ আৰু এইখিনি ডকুমেণ্টছে আপোনালোকৰ দৰকাৰ হয়। ঠিক আছে, তাৰপিছত আহিম আপোনালোকৰ নেক্সট টপিকটোলৈ। নেক্সট টপিকটো হ'ল আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি আছে, LP হওক, ME হওক বা বেলেগ টিচাৰৰ হওক, যিখিনি NPSৰ কাম কৰিব লাগে সেইখিনি বিশেষকৈ তেওঁলোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ভালকৈ কৰা নাই বা আৰম্ভ কৰা নাই। তো বহুতে সুধি আছিলে যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ NPSৰ কাম কোনে কৰিব। তে আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যোনজন প্ৰিন্সিপাল হওক বা হেডমাষ্টাৰ হওক, তেওঁক প্ৰথমতে সুধিব যে স্কুলতে আপোনালোকৰ NPSৰ কাম কৰে নে আপোনালোকে বেলেগত যাই কৰিব লাগিব। মষ্ট প্ৰবেবলি আপোনালোকৰ মেক্সিমাম স্কুলৰ কামবোৰ ব্লক অফিচত কৰে, নহ'লে DO অফিচত কৰে, নহ'লে কিছুমানৰ IS অফিচত কৰে। তো এই তিনিটা অফিচে মেইন হয়, আপোনালোকৰ কোনোবা এটা অফিচত কাম কৰে। তো সেইকাৰণে আপোনালোকে যোনখন স্কুলত পাইছে তাক তেওঁৰ যোনখন স্কুলৰ হেডমাষ্টাৰ আছে বা প্ৰিন্সিপাল আছে তেওঁক প্ৰথমতে সুধিব যে কামটো ক'ত কৰে। তেওঁ যদি কয় যে DO অফিচত যোৱা বা ব্লক অফিচত যোৱা, যোনটো অফিচত যাব কয় আপোনালোকে তাত গৈ যোনজন মানুহে আপোনালোকৰ এই চেলাৰী কামখিনি কৰে তেওঁক ক'লে আপোনালোকৰ NPSৰ যিখিনি প্ৰচেছ আছে তেওঁক কৰি দিব। কিন্তু আপোনালোকে যাওঁতে আপোনালোকৰ যিখিনি মই আজি ডকুমেণ্টছৰ কথা ক'লোঁ সেই ডকুমেণ্টছখিনি লৈ যাব, কাৰণ তেওঁলোকে অনলাইন কৰিলে যেতিয়া অনলাইন কৰিব আপোনালোকক আপলোড কৰিব লগা হ'ব। তো আপোনালোকে প্ৰথমতে আপোনালোকৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰক সুধি লওক, তাৰপিছত আপোনালোকে গৈ কিনে NPSৰ কামখিনি কমপ্লিট কৰি দিয়ক। এতিয়া আহিম আমি থাৰ্ড টপিক্সটোলৈ। থাৰ্ড টপিক্সটো হ'ল NPSৰ যিবিলাক কাম কৰি আছে বা আপোনালোকে যদি কৰিছে গম পায়, কিছুমানত আপোনালোকৰ পোষ্ট চিলেকশ্যন কৰিব পৰা নাই। ধৰি লওক কিছুমান অফিচত আপোনালোকে যেতিয়া ডিপাৰ্টমেণ্ট চিলেক্ট কৰিছে, ডিপাৰ্টমেণ্ট চিলেক্ট কৰা হোৱাৰ পিছত আপোনালোকৰ কোনোবা এটা পোষ্টত আপোনালোকে চিলেক্ট হৈ কেনে জইন কৰিছে, কিন্তু সেই পোষ্টটো আপোনালোকৰ NPSৰ ফৰ্মখনত দেখুওৱা নাই। তেতিয়া আপোনালোকে কি কৰিব, কাৰণ আপোনালোকে পোষ্টটো যেতিয়া নেদেখুৱায় আপোনালোকেতো বেলেগ পোষ্ট চিলেক্ট কৰিব নোৱাৰে। তো তাৰ কাৰণে আপোনালোকে কেইটামান ষ্টেপ কৰিব লাগিব, মানে এই আপোনালোকৰ যোনটো পোষ্ট আছে সেই পোষ্টটো এড কৰিব লাগিব। এতিয়া এডটো আপোনালোকে কেনে কৰিব, প্ৰথমতে আপোনালোকে এই পোষ্টটো এড কৰাৰ কাৰণে আপোনালোকৰ যোনটো অফিচৰ ID পাছৱৰ্ড আছে, ID পাছৱৰ্ড দি প্ৰথমতে লগ ইন কৰিব। কথাখিনি আপোনালোকে মন দি শুনিব, এইখিনি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথমতে আপোনালোকে লগ ইন কৰিলে ID পাছৱৰ্ড দি কেনে লগ ইন কৰাৰ পিছত পেজখন অকণমান ভালকৈ চাব, তাত এটা TDS অপশ্যন আছে। TDS অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰা হোৱাৰ পিছত তাতে আপোনালোকৰ পোষ্টটো ইনচাৰ্ট কৰিব লাগিব। ধৰি লওক আপোনালোকে চকীদাৰ পাইছে, তেতিয়াহ'লে তাতে প্লাছ এটা চিন থাকিব, সেই প্লাছ চিনটোত আপোনালোকে ক্লিক কৰি কেনে আপোনালোকৰ পোষ্টটো ইনক্লুড কৰিব লাগিব। কাৰোবাই যদি চকীদাৰ পাইছে চকীদাৰ লিখিব,
কাৰোবাই যদি পিয়ন পাইছে পিয়ন লিখিব, জুনিয়ৰ এছিষ্টেণ্ট যদি লগা আছে জুনিয়ৰ এছিষ্টেণ্ট বুলি লিখিব, লিখি কেনে আপোনালোকে সেইটো ৰিকুৱেষ্ট কৰিব লাগিব। তাতে আপোনালোকে যেতিয়া অ'পেন কৰিব আপোনালোকে নিজেই চাই কেনে গম পাব। যেতিয়া ৰিকুৱেষ্ট কৰিব, ৰিকুৱেষ্ট কৰাৰ আপোনালোকে কেতিয়াবা 7-8 আৱাৰ্ছ লাগে, কেতিয়াবা 24 আৱাৰ্ছো লাগে। মানে আপুনি ধৰি লওক আজি যদি ৰিকুৱেষ্ট কৰে অহাকালিৰ ভিতৰত আপোনালোকৰ সেই পষ্টটো আপোনালোকৰ ডিপাৰ্টমেণ্টত এড হৈ যাব। তাৰপিছত আপোনালোকে যেতিয়া NPS ফৰ্মখন কৰিব তেতিয়া অট'মেটিকেলি আপোনালোকৰ যোনটো পষ্টৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে সেইটো দেখিবলৈ পাব। তেতিয়া আপোনালোকে তাত ছিলেক্ট কৰিব পাৰিব। তো এই বস্তুখিনি মই স্ক্ৰীণত আপোনালোকক লিখি কেনে দেখুৱাই দিছোঁ, ক'ত যাব লাগিব, কি কৰিব লাগিব, আপোনালোকে নিশ্চয়কৈ দেখি গম পাইছে। তো তেনেকুৱাকৈ আপোনালোকে প্ৰথমতে এড কৰি ল'ব। তাৰ নেক্সট ডে বা এদিন দুদিন অকণমান ৰখি দিব, যেতিয়া পষ্টটো আহিব আপোনালোকে এবাৰ চেক কৰি চাব। যদি পষ্টটো আহিছে আপোনালোকে ছিলেক্ট কৰি কিনে আপোনালোকৰ NPS ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। এতিয়া আহিম আমি লাষ্ট পইণ্টলৈ। লাষ্ট পইণ্টত হ'ল আপোনালোকক বহুতে সুধি আছিলে যে কিছুমানৰ NPS আগতীয়াকৈ খোলা আছে, মানে কিছুমানৰ জব কৰি আছে তেতিয়াহ'লে তেওঁলোকৰ NPS আগতে খোলা থাকে। তো তেওঁলোকে কি কৰিব লাগিব? আপোনালোকে যদি ষ্টেট গভৰ্ণমেণ্টত জব কৰি আছিলে তেনেহ'লে আপোনালোকৰ অনলি NSDLটো শ্বিফ্ট কৰিলেই হ'ল। আৰু যদি আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টত কৰি আছিলে তেনেহ'লে আপোনালোকৰ সেই NPS নাম্বাৰটো ইয়াতে নহ'ব, আপোনালোকে নতুনকৈ খুলিব লাগিব আৰু আগৰটো ক্ল'জ কৰি দিলে হ'ল আপোনালোকে। ঠিক আছে। এতিয়া যদি আপোনালোকে ষ্টেট গভৰ্ণমেণ্টত কৰি আছিলে তেতিয়াহ'লে আপোনালোকে NSDLটো কেনেকৈ শ্বিফ্ট কৰাব? তাৰ কাৰণে আপোনালোকৰ যোনটো NPS নাম্বাৰ আছে সেই NPS নাম্বাৰটো আপোনালোকে ট্ৰেজাৰীলৈ লৈ যাব। ট্ৰেজাৰীত যোনে এই NPSৰ কামবোৰ কৰে, NSDLৰ বা NPSৰ কাম কৰে, তাত গৈ কিনে তেওঁক দিলে তেওঁ NSDLটো ট্ৰেজাৰীৰ পৰা আপোনালোকে শ্বিফ্ট কৰাই কেনে আপোনালোকৰ নতুন যোনটো ডিপাৰ্টমেণ্টত জইন কৰিছে তাত এড কৰাই দিব। তো আপোনালোকৰ NPSৰ কাৰণে এক্সট্ৰাকৈ মানে এপ্লাই কৰিব নালাগে, যিহেতু আপোনালোকৰ আগৰ পৰাই আছে। খালি আপোনালোকৰ ডিপাৰ্টমেণ্টটো শ্বিফ্ট হ'ব, NSDL শ্বিফ্ট কৰাই দিব। তো আপোনালোকৰ যদি কাৰোবাৰ NPS কৰা আছে তেতিয়াহ'লে আপোনালোকে ট্ৰেজাৰীলৈ যাওক, তাত আপোনালোকক গোটেইখিনি প্ৰচেছ বুজাই দিব আৰু NSDLটো শ্বিফ্ট কৰাই দিব। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি কিবা সুধিব লগা আছে আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকৰ কমেণ্ট চাই কেনে আপোনালোকৰ আগলৈ ভিডিঅ' লৈ আহোঁ। তো এইবিলাক কমেণ্ট মই পাইছিলোঁ কাৰণে এই ভিডিঅ'খিনি লৈ আহিছোঁ। তো আপোনালোকে যিখিনি মই ক'লোঁ NPSৰ কিছুমানৰ পষ্ট ছিলেক্ট কৰিব পৰা নাই, কেনেকৈ কৰিব লাগিব নিশ্চয়কৈ বুজি পাইছে। NPS অনলাইন অফলাইনো মই গোটেইখিনি বুজাই দিলোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ NPSৰ কাম কোনে কৰে মই কৈ দিলোঁ। লগতে যিবিলাকৰ NPSৰ কৰা আছিলে NSDL শ্বিফ্ট কৰাব লাগে, তো গোটেইখিনি বস্তু মই থুলমূলকৈ সৰুকৈ আপোনালোকক বুজাই দিলোঁ। তো আপোনালোকে কিবা যদি ডাউট থাকে মোক কমেণ্টত জনাব পাৰে। মই নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি আৰু বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই কেনে আপোনালোকে কিবা লাভ হৈছে তেতিয়াহ'লে প্লিজ লাইক দবাই দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই ৰাখোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে ইনফৰমেশ্যন লৈ আহিম। চাই থাকিব টিউশ্যন ছাৰ। ধন্যবাদ।